বিশ্বজুৰি মহামাৰী কৰোনা ভাইৰাছৰ আতংক অব্যাহত আছে। দেশজুৰি চলি থকা 21 দিনীয়া লকডাউনৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে। দৰিদ্ৰজন, দিন হাজিৰা কৰাজন এতিয়া এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। পেটৰ তাড়নাত কি কৰোঁ কি নকৰোঁ অৱস্থা। এনেহেন সময়ত দুৰ্গতজনৰ কাষত থিয় দিছে মানৱ দৰদী ব্যক্তি দল সংগঠন। মৰাণ জনজাতিৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থায়ো এমুঠি অন্ন, খাদ্য সামগ্ৰী প্ৰদান কাৰ্যসূচী হাতত লৈ দুৰ্গতজনৰ কাষত থিয় দি সহায়ৰ হাত আগবঢ়াইছে। বুধবাৰে বাৰেকুৰি অঞ্চলৰ যুৱকসকলৰ সহযোগিতাত ডিগবৈত বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত আৰু ঋতু কঠালগুৰি গাঁৱত ডিব্ৰুপুৰীয়া আঞ্চলিক ক্ৰীড়া সংঘ আৰু অঞ্চলভাষী ৰাইজৰ সহযোগত সদৌ মৰাণ ছাত্ৰ সন্থাই চাউল, আলু, দাইল, শাক-পাচলি আদি বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে। উল্লেখযোগ্য যে ঋতু কঠালগুৰি গাঁওবাসীয়ে ডিগবৈ অঞ্চলৰ দুৰ্গতজনক প্ৰদান কৰিবলৈ কিছু খাদ্য সামগ্ৰী সদৌ মৰাণ ছাত্ৰ সন্থাক প্ৰদান কৰে। হয়, আজি এই কৰোনাৰ ভাইৰাছৰ যি আতংক হৈছে, এই আতংকৰ ফলশ্ৰুতিত যিটো ভাৰতবৰ্ষৰ সমগ্ৰ দেশজুৰি 21 দিনীয়া লকডাউন চলি আছে, এই কাৰ্যসূচীৰ ফলশ্ৰুতিত যিসকল শ্ৰমিক, কৃষক সেইসকল উপায়ন্ত হৈ পৰাৰ কাৰণে আমি ইতিমধ্যে বিভিন্ন সময়ত কাৰ্যসূচীবিলাক লৈছোঁ যে তেওঁলোকক সহযোগিতা কৰিবৰ কাৰণে বিভিন্ন খাদ্য সামগ্ৰী দিবৰ কাৰণে। কিন্তু আজি এটা আমাৰ কাৰণে মই ভাবোঁ গৌৰৱৰ কথা, কাৰণ আজি যিখিনি আমি সামগ্ৰী প্ৰদান কৰিলোঁ, এই সামগ্ৰীখিনি কেৱল এখন গাঁৱৰ মানুহে তেওঁলোকৰ নিজৰ গাঁৱৰ মানুহৰ মাজত তেওঁলোকে তুলি গোটাই কিনে আমাক প্ৰদান কৰিলে। প্ৰায় 200 ঘৰতকৈ অধিক পৰিয়ালক আজি আমি প্ৰদান কৰিলোঁ।